60তম জন্মবাৰ্ষিকী। 1864 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 14 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল। আমাৰ সাহিত্যৰ কাণ্ডাৰীজনক সন্মানাৰ্থে আজি মোৰ আপোনাৰ দেশ তেখেতৰ এই অমৰ সৃষ্টি এই গীতটি যাক আমি জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছোঁ সেইটো গাবৰ কাৰণে এটা নিৰ্দেশ দিছে। কিন্তু সৌভাগ্যৰ কথা আমি এইটো আমাৰ পৰম্পৰাগতভাৱে আমি জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিয়ে আহিছোঁ। এইটো হৈ যাব আৰু নালাগে।